সারেন্ডার করিলে কেতিয়া সিজফায়ার করিলে তেখেতক কোনো নাজানে অস্ত্ৰ গোটাই দিছে না দিয়া নাই কোনো নাজানে আজি তেখেতে যিবিলাক ভয় ভীত ৰাইজক কৈ আছে আৰম্ভণিৰ পৰা এতিয়ালৈকে তেখেতৰ মুখত একোই নোলায় এটাই কথাই ওলাই বড়োবিলাক মাৰিব বড়োবিলাক কি বাঘ নেকি বড়োবিলাক কি সিংহ নেকি বাঘ মানে বাঘে সদায় তেজ খায় বাঘে সদায় মানে সিংহই সদায় তেজ খায় বড়োবিলাকক তেখেতে কি বাঘৰ নিচিনা বা কিবা মাংস খোৱা মানে তেজ খোৱা জন্তুৰ নিচিনা তেখেতে পাইছে নেকি বড়োবিলাক তেখেততকৈ বহুত সভ্য আৰু আগবঢ়া এই কথাটো হীৰাকৰণীয়াই মানে আজি বিপথে মানুহক পৰিচালনা কৰিলে নহব সংগ্ৰামৰ নামত হিংসা হৈছে অসমত বড়োলেণ্ডত হিংসা হোৱাৰ আগতে নেইলিৰ হত্যাকাণ্ড হৈছে গহপুৰৰ হত্যাকাণ্ড হৈছে বিভিন্ন অঞ্চলত হত্যাকাণ্ড হৈছে আজি কি আমি তাতে যাই পেলাই কম নেকি ওনা অসমীয়া কৰিব লাগে ওনা বড়ো কৰিব লাগে আমি কম নেকি সেই অঞ্চলত আমি কম নেকি এই অঞ্চলত বেআইনী অস্ত্ৰ আছে গহপুৰত আজি এটা সময়ত হিংসা হৈছিলে এতিয়া আমি যাই পেলাই কম নেকি তাত বেআইনী অস্ত্ৰ আছে গহপুৰত মানুহ থাকিব নালাগে নেইলি হত্যাকাণ্ড হৈছিলে আমি যাই পেলাই কম নেকি যে নেইলিত মানুহ থাকিব নালাগে তাত অস্ত্ৰ আছে নেইলিত থাকিব নোৱাৰে ইয়াত বড়ো ওনা বড়ো হ'ব লাগে সিদিনা ঢৌলা শদিয়াত বঙালী সকলক হত্যা কৰা হয় আমি যাই পেলাই কম নেকি সদায় যে ঢৌলা শদিয়াৰ ওচৰত থাকিব নালাগে ইয়াত বন্দুক আছে বেআইনী অস্ত্ৰ আছে এটা সংগ্ৰামটো পৃথিৱীৰ সকলো অঞ্চলতে হৈছিলে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত হৈছে পৃথিৱীৰ বিভিন্ন অঞ্চলত হৈছে আৰু নিজে সশস্ত্ৰ সংগ্ৰামী আৰু নিজে এমপি হোৱাৰ পিছত তেখেতৰ শহুৰেকৰ ঘৰত না নিজৰ ৰিলেটিভৰ ঘৰতো অস্ত্ৰ চৰকাৰে মানে উদ্ধাৰ কৰিছে পুলিচ বাহিনীয়ে আৰু আজি তেখেতে কয় যে তেখেতে এই বিটিসি অঞ্চলত বড়োবিলাকে মাৰিব কাটিব আপুনি জন্ম পোৱাৰ বহুত আগৰ পৰাই ইয়াত মাইনৰিটি মানুহসকল আছে মুছলমানসকল আপুনি জন্ম পোৱাৰ বহুত আগৰ পৰাই ইয়াত বঙালীসকল আছে আপুনি জন্ম পোৱাৰ বহুত আগৰ পৰাই ইয়াত গোৰ্খা মানুহ আছে কোনোদিনে মাৰা কাটা হোৱা নাছিলে শান্তিতে আছিলে অশান্তি কিহৰ কাৰণে হ'ল আজি আপোনালোকে জবাব দিব লাগিব সেই কাৰণে আজি ৰাইজে স্বতঃস্ফূৰ্ত ওলাই আহিছে বিভিন্ন জনগোষ্ঠী একত্ৰিত হৈছে যে কোকৰাঝাৰত পৰিৱৰ্তন লাগে এজন এমপি বড়ো ওনা বড়োৰ কথা কৈ পেলাই দিল্লীত গ'লে একো লাভ নহ'ব সেই এমপিজন দিল্লীত যাই ক'ব লাগিব আমাৰ স্কুলত মাষ্টৰ নাই আমাৰ ৰাস্তা ঠিকমতে হোৱা নাই আমি দলং পোৱা নাই ৰেল লাইনত অভাৰব্ৰিজ নাই আমাৰ ইঞ্জিনিয়াৰিং কলেজ নাই মেডিকেল কলেজ নাই সেন্ট্ৰেল ইউনিভাৰ্চিটি লাগে আমাক ইন্ডাস্ট্রি লাগে আমাক চাকৰি বাকৰি লাগে আমাক বিভিন্ন জাতি জনগোষ্ঠী একেলগে থাকিব পৰা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে আমাক এই কথাবিলাক পাৰ্লিমেন্টৰ মজিয়াত উত্থাপন কৰিব লাগিব ইয়াৰ কাৰণে আমাক এমপি লাগে বড়ো ওনা বড়ো কথা ক'ব কাৰণে ৰাইজৰ সাধাৰণ মানুহ এই কথাবিলাক ভাল নাপায় আমি কি কৰিব বিচাৰিছো এই বিটিএডি অঞ্চলত বড়োলেণ্ড অঞ্চলত কি কৰিব বিচাৰিছো আমাৰ আহি থকা নৱ প্ৰজন্মৰ আমি কম নেকি বড়ো ল'ৰা ছোৱালী কম নেকি এইজন মুছলমান তাৰ ওচৰত নাযাবা এইজন বঙালী তাৰ ওচৰত নাযাবা এইজন অসমীয়া তাৰ ওচৰত নাযাবা আৰু মুছলমান সকলে ক'ব নেকি যে এই বড়োৰ ওচৰত নাযাবা এই মানে বঙালী সকলে ক'ব নেকি এইজন বড়ো মানুহ খাই মানুহ মাৰে ইয়াৰ ওচৰত নাযাবা এনেকুৱা আমি সমাজ গঢ়িম নেকি এইখন ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষা ভাষী লোক একত্ৰিত হৈ পেলাই এখন ঘৰ সজাইছে এইখন ঘৰত আমি একেলগে থাকিম এইখন ঘৰ নিৰাপদ হ'ব লাগিব এইখন ঘৰত শান্তি থাকিব লাগিব এইখন ঘৰত গণতন্ত্ৰ থাকিব লাগিব এইখন ঘৰত সৌন্দৰ্য থাকিব লাগিব আৰু এইখন ঘৰত 24 ঘণ্টাই যি জনগোষ্ঠীৰ মানুহে নহওক নিজৰ ঘৰত নিজৰ গাঁৱত নিজৰ অঞ্চলত ৰাতি 12 বাজিত অকলে বুকু ফুলাই ঘূৰিব পাৰিব লাগিব এই ভয় ভীতি কৰিবলৈ নহ'ব তো সেইকাৰণে ৰাইজ আজি পৰিৱৰ্তনটো আনিবই লাগিব আজি কোনোবা ভয় দেখাইছে একেসকলৰ লগত এনডিএবি আছে একেসকলৰ বিএলটি আছে একেসকলৰ লগত উমুক আছে এই ভয় ভীতি কৰিলে নহ'ব আজি মুছলমান মানে মৌলবাদী বঙালী মানে উমুক বড়ো মানে উমুক অসমীয়া মানে উমুক আমি সমাজটো এনেকা বিভাজন কৰিব বিচৰা নাই ভাৰতবৰ্ষ 72 বছৰৰ স্বাধীনতা হোৱা আৰু স্বাধীনতাৰ পিছত 72 বছৰ পিছত যিটো ভাৰতৰ জনসাধাৰণ যিটো ভাৰতৰ নাগৰিক যিটো ভাৰতৰ সমাজ এই সমাজখনে সকলোকে আঁকোৱালি ল'ব পাৰিব লাগিব আমাৰ সমস্যাৰ কাৰণে সবে মাত মাতিব লাগিব সবে সংগ্ৰাম